আধাৰ কাৰ্ড দি কিমান টকা পৰ্যন্ত ঋণ পাব যদি আধাৰ কাৰ্ড আছে তেন্তে 5 লাখ টকা পৰ্যন্ত ঋণ পাব কেনেকৈ পাব সবিশেষ জানিবলৈ চাওক ভিডিঅটো আজিকালি গাড়ীৰ পৰা ঘৰলৈকে যিকোনো বস্তু কিনিবলৈ মানুহে ঋণ লয় তাৰোপৰি ব্যক্তিগত কাৰণত যেনে ল্যাপটপ কিনা বিয়াৰ খৰচ ঘৰ সংস্কাৰ আদিৰ বাবে পইচাৰ প্ৰয়োজন হলে বেংকৰ ব্যক্তিগত ঋণ নিৰ্ভৰযোগ্য হয় অৱশ্যে এই ঋণ লোৱাৰ সময়ত ঠিকনা পৰিচয় পত্ৰকে ধৰি বিভিন্ন নথিপত্ৰ জমা দিব লাগে কিন্তু বহুতে নাজানে যে কেৱল আধাৰ কাৰ্ডৰেহে বেংকৰ পৰা ব্যক্তিগত ঋণ অতি কম সময়তে লাভ কৰিব পাৰি হয় আপুনি ঠিকই শুনিছে ব্যক্তিগত ঋণৰ সুবিধা আধাৰ কাৰ্ডৰ জৰিয়তে ল'ব পাৰি কেনেদৰে ল'ব পাৰি জানোৱা হওক কোনটো বেংকে আধাৰ কাৰ্ডৰ জৰিয়তে ব্যক্তিগত ঋণ দিয়ে পূৰ্বে ব্যক্তিগত ঋণ লোৱাত বিভিন্ন নথি দাখিল কৰিবলগীয়া হৈছিল ঋণ লোৱাৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হৈছিল কিন্তু এতিয়া কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে KYC ভেৰিফিকেচনৰ জৰিয়তে সহজে ব্যক্তিগত ঋণ ল'ব পাৰি এই দেশত ষ্টেট বেংক অফ ইণ্ডিয়া HDFC বেংক কোটাক মহিন্দ্ৰা বেংককে ধৰি বহু বিত্তীয় বেংকে আধাৰ কাৰ্ডৰ জৰিয়তে KYCৰ জৰিয়তে সহজে ব্যক্তিগত ঋণ লাভ কৰিব পাৰি আধাৰ কাৰ্ড দি কিমান টকা পৰ্যন্ত ঋণ পাব অৱশ্যে ব্যক্তিগত ঋণ লোৱাটো কেৱল আধাৰ কাৰ্ড থকাটোৱে নহয় লগতে ক্ৰেডিট স্ক'ৰ ভাল হ'ব লাগিব বেংকে ব্যক্তিগত ঋণৰ বাবে আবেদন কৰা সময়তে ক্ৰেডিট স্ক'ৰ পৰীক্ষা কৰে এই ক্ষেত্ৰত ক্ৰেডিট স্ক'ৰ অতি ভাল হ'ব লাগিব যদি আপোনাৰ ক্ৰেডিট স্ক'ৰ 750ৰ ওপৰত হয় তেন্তে ঋণ লোৱাৰ কোনো সমস্যা নহ'ব কিন্তু ক্ৰেডিট স্ক'ৰ ইয়াৰ তলত হ'লে ঋণৰ অনুমোদন নহ'ব পাৰে আধাৰ কাৰ্ডে KYC 2 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব এই ঋণ 5 মিনিটৰ ভিতৰত এপ্ৰুভ হয় আৰু টকাখিনি তৎক্ষণাত বেংক একাউণ্টত জমা হয় আধাৰ কাৰ্ডেৰে ব্যক্তিগত ঋণ কেনেকৈ ল'ব পাৰি ঋণৰ সুবিধা ল'বলৈ আধাৰ কাৰ্ডৰ KYC ভেৰিফিকেচনৰ বিশেষ বেংকৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব ইয়াৰ উপৰিও বেংকৰ মোবাইল এপৰ পৰা ব্যক্তিগত ঋণৰ বাবেও আবেদন কৰিব পাৰিব ইয়াৰ পিছত আপুনি আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত প্ৰেৰণ কৰা OTP-টো দিব লাগিব ব্যক্তিগত ঋণৰ বিকল্প বাছি লোৱাৰ পিছত ঋণৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগিব তাৰ পিছত পেন কাৰ্ডৰ সবিশেষ দিব ইয়াৰ পিছত ভেৰিফিকেচনৰ বাবে কিছু সময় লোৱা হ'ব যদি আপুনি যোগ্য হয় তেন্তে কিছু মিনিটৰ ভিতৰত ঋণৰ ধন আপোনাৰ বেংকত আহি যাব